যাব দেই বাই নমস্কাৰ বন্ধুসকল গুড মৰ্ণিং যোনখন পালচাৰ 250খন যোনখন আছিলে সেইখনৰ কাষ্টমাৰ মানে আপোনাৰ গোলাঘাট তিতাবৰৰ পৰা আহি মানে ৰখি আছে ঘৰখনে এতিয়া দেখাইছোঁ ৰ'ব দেই আপোনালোকক এইখন পালচাৰ এখনৰ কাষ্টমাৰ দেখিছেনে আগফালে ৰখি আছে এজন ভালনে দত্ত ছাৰ কোনজন ভাল এইজন আহি পালে বন্ধুসকল আৰু ক'ৰ পৰা আহিছে যোৰহাট তিতাবৰৰ পৰা আহি পালে তাকে এতিয়া বাইকখন চাব যদি পচন্দ হৈ যায় লৈ যাওঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই শেষলৈকে এইখনে বাইকখন খালি ধোৱা নাই আৰু দেই মানে মোৰ টাইম নিমিলিলে মানে একদম বাইক দিছে নাই নোধোৱাকৈ চব কেনেকুৱা হৈ আছে এটা দাগি এটাও আপুনি উলিয়াব নোৱাৰে মানে তেনেকুৱা হৈ আছে বাইক মই ষ্টাৰ্টটো দি দিছোঁ ষ্টাৰ্টটো দিয়া নাই দেই কেনেকুৱা পালে চলাবলৈ ঠিকে পাইছে চলাবলৈ একেবাৰে কম চলিছে দেখিছে নাই মিটাৰটো দেখিলে নাই আপুনি বন্ধুসকল ভাস্কৰ দায়ে চলাই মেলি চালে বাইকখন পচন্দ কৰিলে তো বাকী মই ইঞ্চুৰেঞ্চ কপিটো দিলোঁ আপোনাক হয় নাই এইটো চাবিটো চমজাইছোঁ আপোনাক দেই চাবিটো দিলোঁ বাকী ট্ৰান্সফাৰটো এইটো অনলাইন নহ'ব অফলাইন কৰাই দিম ডাইৰেক্ট গোলাঘাটত জমা দিম মই আজিয়ে ফাইল জমা দিম এসপ্তাহ ভিতৰত আপোনাৰ নামত উঠি যাব দেই খালি ভালকৈ চলাব হেলমেট লগাই তেতিয়ালৈকে দেই তো বন্ধুসকল বাইকখন চেলিং হৈ গ'ল এইখন বহুতে ল'ম বুলি মোক কমেণ্ট কৰিছিলে মেছেজ কৰি আছিলে বেয়া নাপাব দেই আমাৰ তিতাবৰৰ দাদাহে লৈ ল'লে আজি আৰু কি হৈ গ'ল তো ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই যাব দেই বাই বন্ধুসকল আমাৰ পালচাৰ 250খন গ'ল আৰু দেই চ'ল্ড আউট হৈ গ'ল কাষ্টমাৰ ফ্ৰম তিতাবৰ